পঢ়াত ভাল কাৰণে এৰি দিয়া নাই 4 বছৰ ছুটিতে চিনিতে ৰাখি থৈ দিছে কৈছে ডাঙৰকে খাই ফেলাম বুলি তাতে ব্ৰেইনটো ভালে কাৰণে ৰাখি থৈ দিছে আপুনি নতুনকে দেখিছে না নতুনকে কৰা নাই মই পুৰণা হয় তুমি নাহা কাৰণে মোক দেখা পোৱা নাই তাৰমানে আমাৰে আগৰ যি পৰীক্ষাৰ মাষ্টাৰ আছিল নাৰ্জাৰী ছাৰে আমাৰ স্কুলত জইন কৰিছিল নহয় কৰিছিল আমাৰ বাইকো লৈ গৈছিল ভাল লাগে পুলে লাগিছে আৰু এখন বাইদেউ কৈ আছে যে ছাৰ পৰীক্ষাৰ মাষ্টাৰ বুলি ভাল আপুনি আহিবচোন ছাৰ যাম দে মই সময় পালে যাম আৰু মুখৰ ভাষ নাচাগিয়ে আচ্ছা যে ইমান পঢ়াত কেনেকা তুমি এনে কি কি পঢ়িব পাৰা তুমি ছাৰ মই পঢ়াত বোলে তামান ভাল গণনা কৰাতে মোক কৈছে এইখিনি ডাঙৰ ডাক্তৰ বা ইঞ্জিনিয়াৰ ইঞ্জিনিয়াৰ কণ্টেক্ট কৰিব হয় না তাৰে ঠিক নাই ইঞ্জিনিয়াৰ যাই পাইছি চব পাৰা না অসমীয়া ইংৰাজী কি হয় এইটো বাইদেউ চাই আছে ভাল পাইছে চাইছি আৰু পিছত হেৰি ইংৰাজী পাৰা বুলি ক'লা যে ইংৰাজী আৰু অসমীয়া ছাৰ সামান বাবু অসমীয়া পাৰা আচ্ছা অসমীয়া কি কি পাৰা কৈছে ছাৰ মই এইবাৰ কবিতা পাৰা নে নৰা কবিতা কবিতা মানে আৰু আবৃত্তি এইবাৰ মই অসম ভিত্তিক অসম ভিত্তিক কি অসম ভিত্তিক মই 1 নম্বৰৰ কথা আছিল পাছত ফেটিছ কৈছে কৰিলে মই নিদিলা সেলফিশ করছি অসম ভিত্তিত তানে প্রাইস লওয়া লাগা আছে মা তামান খুব তামান আছিল হয় না মই পঢ়ি কৰিলি নেকি ছাৰ আরে সে পড়াছেন কি পারে আবৃত্তি কৰিলো নহয় আবৃত্তি করো নমস্কাৰ মোৰ নাম শৰৎ নাম তার কি কবা লাগে কবিতা তো পড়ো ছাৰ আজি এখন কথা স্পেলিং দিলে মই ইংলিছো আরে করো নমস্কাৰ মোৰ নাম পুৰাডংনা মই বংলাপুতা স্কুলৰ পৰা আহিছো আচ্ছা কো কবিতা গীত কৰো কে করো না পড়া না পড়ো মই হম জৱাহৰলাল নেহৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি আহি এতিয়া মই ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব বানপানী হৈছে ক'ত পাৰবি আৰু মই গান্ধীজীৰ দৰে হম সদায় হিংসা পথত ৰাম হিংসা পথেৰে জগত যিন হাতত 71 রাম মানুষ জঙ্গলত যাম ঘূৰি পাবা না আৰু মালটো লবি নালগে সেইটো আৰু কি পাৰা মই হম কনকলতা অসমখনক কংগ্ৰেছৰ দৰে আৰু কোনো ভংলা ফুটা ঠিকলা বাদ দিয়া আগতে যোনে কৰিব লাগে কৰি থৈ দিছে তুমি কৰিব নালাগে কৰি উল্টা পাল্টা হৈ যাব চেষ্টা কৰি চাম ছাৰ বিয়ালৈ যাবি ভাত খাব নাপাবি গম পাবি আৰু আকসাৰ অসমীয়া ডাক্তৰ ৰচনা কই নহয় কামলে থাকে আমাৰ ৰমেশ দাদা ঠিক আছে আচ্ছা কি অসমীয়া কি বাক্য ৰচনা বাক্য ৰচনা পৰা কি পাৰা কৈছো তামান পালে কৈ থাকিম দে আপুনি আমাৰ ঘৰত যাব লাগিব যাম দে বাক্য ৰচনা কৰছো বাক্য ৰচনা খাই পাত ফলাটো খাই পাত ফলা মানুহক আহাৰ খাই ভাত দিবা লাগে দিনটো আমি ধানচৰ জানি যি মূলা বাৰে দুপাটো বেছি যি মূলা বাৰে মাটিত তললৈ নলৈ গৈ আৰু খাই পাত ফলা আৰে না ঐ কি দেলি নে হাত বিজু আছে নে থাকে তাৰপিছত পানী ধান চৰা পানী ধান চৰালে মুৰ্গী পুহিব লাগে আৰু পুহিব নালাগে নেকি নালাগে ছাৰ হয় নেকি আৰু কি বাৰা আৰু ছাৰ বাকি কেইটা বুকাতে হে বাইটি আৰু কি বাৰা আৰু ছাৰ ফন্দি ভাঙি ডেকৰেশ্যন কৰিব পাৰোঁ আচ্ছা ফন্দি ভাঙি কৰিব পাৰা মন্ত্ৰী শব্দটো ফন্দি ভাঙি কৰাচোন ফন্দি ভাঙি কেনে কৰা মন্ত্ৰী তার আগে বলে দেব স্যার এই জানে না বটাকারে বা উল্টা উল্টি বালতি মন্ত্রীকে ফন্দি ভাঙা
মন্ত্ৰী